গাইজ কি খবৰ আপোনালোকৰ? তো আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো গাইজ আপোনালোকে গম পাইছিলে যে মই আজি গুৱাহাটী আছিলোঁ। তো আজি এটা ভাবছোঁ যিহেতু এতিয়া ঘৰত যাই আছোঁ, এতিয়া ষ্টেচনত আছোঁ, এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ। তো মোৰ লগত সহায় কৰিব আমাৰ বেদান্তই। আমি দুয়ো কৰিম একেলগে দুয়ো মিলি এটা প্ৰেংক কৰিম। মানে আমাৰ প্ৰেংকটো কি ধৰণৰ হ'ব আৰু মোৰ এইটো লাইফত ফাৰ্ষ্ট প্ৰেংক। মানে আমাৰ দুয়ো হাতত মানে 1 টকাও নাই। আমি মানুহক যাই ক'ম যে দাদা মোৰ মানি বেগটো হেৰাইছে, আপুনি আমাক কিবা এটা সহায় কৰক। কি ৰিয়েকশ্যন দে মানে এইটো কি ৰিয়েকশ্যন? তো এই কেমেৰা কথাটো দূৰৰ পৰাই তাৰপিছত আমি প্ৰেংকটো কৰিম। তো আপোনালোকে চাই দিয়ক, এইটো ফাৰ্ষ্ট প্ৰেংক হ'ব। আমি ফাৰ্ষ্ট প্ৰেংক কৰিম মানে ফুচকা ৰিয়েকশ্যনে ফুচকা তোক যাই পেলাই আমি কওঁ যাই দাদা আমাৰ তাত 1 টকা নাই, তো আপোনালোকে চাই দিয়ক। ই দূৰৰ পৰাই কেমেৰা কথা থাকোঁ আমি দাদা দাদা মানে আমি ৰঙিয়াৰ পৰা আহিছিলোঁ, আমাৰ পাৰ্চটো হেৰালে। মানে এতিয়া আমাৰ তাত এটকাও নাই, মানে দিনটো হ'লে একোৱে হ'ব পৰা নাই। ফুচকা দিব নেকি আপুনি? এতিয়া দিব পাৰিব নেকি? মানে আমাৰ তাত 1 টকাও নাই। মানে আছিল মানে ইয়াক মোবাইলটো ল'ব দিলোঁ, মোবাইলটো ওলাব দিওঁতে মানে মোৰ মানি বেগ নাই, মই পইচা আনি ইয়াক দিলোঁ। দিওঁতে মানে ই বাছৰ পৰা আহোঁতে পেলালে। এতিয়া আমাৰ তাত লগতে 1 টকাও নাই, মানে দিনটো এনেকৈ ঘূৰি আছে। দিব নেকি? দেখ ফুচকা এটা খাওঁ। তো দাদাজনে আমাক দিছিলে, আমাৰ কথাত বিশ্বাস কৰি দাদা দিছিলে। দাদা বহুত ভাল লাগিছিল, দাদা হাঁহি হৈ থাকে মানে দেখিছে মানে। আৰু মানে কিছুমান মানুহে এনেকুৱা কৰে মানে পইচা নিদিয়ে, মানে ক'লেও 1000 কওক মানে সহায় নকৰে। আপোনাক আমি যাতে এবাৰ কৈছোঁ, আমি দাদাক মাত্ৰ এবাৰ কৈছোঁ আৰু দাদা আমাক দিবলৈ একদম মানছি। তো গাইজ প্ৰথমতে আমি ছাকচেছ হ'লো বুলি কোৱা তো দাদা একদম বঢ়িয়াকৈ ভালকৈ দিছিলে। তাৰপিছত আমি কৈ দিলোঁ বাৰু, আমি পইচা চইচা দি পেলাই খাই আহিলোঁ। একদম ভাল লাগছে কাৰণ আমি প্ৰথমটো প্ৰেংক মানে ছাকচেছ হৈছোঁ। এতিয়া আমি ছেকেণ্ড মানে আমি ৰঙিয়াৰ পৰা আহিছিলোঁ, আমি মানে বাছত আহোঁতে মানে মানি বেগটো হেৰালে। এতিয়া মানে আমাৰ তাত 1 টকাও নাই। পিছে আপোনাৰ তাত হ'ব নেকি 50 টকা? নাই ন? মানে মানি বেগটোৱে এইটো এতিয়াতো ৰঙিয়া গাড়ী পাবি 5.5 পইচা নাই, আপোনাৰ তাত হ'ব নেকি? একো নহয়, যাব পাৰিব, টেনশ্যন নাই। মানুহ চানুহ যাব পাৰিব, টেনশ্যন। পিছে আমাক এনে কৈছোঁ পইচা নাই, আমাৰ আছে পইচা আছে। আমি মানে এইটো প্ৰেংক ভিডিঅ' বনাইছিলোঁ। এইটো কেমেৰা নেকি? হাই দি দিয়ক, হাই দি দিয়া প্লে নাই এনেকৈ দে দিয়া, হাই দি দিয়ক এটা। হাই দি দিয়া এটা দাদা। হাই তো দাদা থেংক ইউ। থেংক ইউ। দাদা মানে আমি ৰঙিয়াৰ পৰা আহিছিলোঁ, কিন্তু মানে আমি বাছত আহিলোঁ ৰাতিপুৱাতে। মানে আমাৰ এতিয়া মানে মানি বেগত 1 টকা নাই, মানে মানি বেগটো হেৰালে। মই ইয়াক দিছিলোঁ। আপোনাৰ তাত হ'ব নেকি 50 টকামান? মানে এতিয়া আমাৰ তাত 1 টকা নাই, ঘৰত যাব। হাঁ নিদিয়ে নেকি? কিছিল আমি মানে পইচা আছে এনে কৈছিলোঁ, মানে দিয়ে নে নিদিয়ে মানুহৰ ৰিয়েকশ্যনটো চাবৰ কাৰণে এইটো প্ৰেংক কৰি আছোঁ আমি ভিডিঅ'। মানে আমি ইউটিউবত ভিডিঅ' বনাওঁ, হাই এটা দি দিয়ক। মানে মানে মানুহে কিছুমানে নিদিয়ে, বিপদত পৰিলেও বাট কিছিল নিদিয়ে। মানে আমি জাষ্টটো মানে ছাকচেছ হওঁ নে নহয় সেইটো কাৰণে আমি প্ৰেংক এটা কৰিছিলোঁ। এইটো কেমেৰা হাই দি দিয়ক এটা, হাতখানে হাই দি দিয়ক। থেংক ইউ দেই দাদা। ৰ'বকচোন, মানে আমি ৰঙিয়াৰ পৰা আহিছিলোঁ। মানে আহোঁতে মানে মই বাছত মানে ইয়াক মানি বেগটো ল'ব দিছিলোঁ, মোবাইলটো ওলাওঁতে পইচা মানে পেলালে। এতিয়া আমাৰ তাত 1 টকা নাই, দিব নেকি 50 টকামান? নাই নেকি? নহয় পিছিল আমাৰ এইটো প্ৰেংক ভিডিঅ' হৈছিলে, এইটো কেমেৰা হাই দি দিয়া এটা, মানে একদম প্ৰেংক হাই দি দিয়া এটা, বেয়া নাপাব। তো গাইজ মানে ই কৈয়ে আছে মানে মানুহবিলাক, মোৰো মানে লাজ লাগিছে। আৰু মানুহবিলাক মানে কিছুমানে গুৰুত্ব দিব নোখোজে, আৰু কিছুমানে ভাল, কিন্তু কিছুমানে ৰখি পেলাই বঢ়িয়াকৈ কথা চথা পাতে। আমাৰ অসমত বস্তুটো এনেকুৱাই, যদি বাহিৰত তোমালোকে এনেকুৱা সোধা বা সিহঁতে বহুত ভাল ৰেচপঞ্চ দিয়ে, কিন্তু আমাৰ অসমৰ মানুহে মানে কিছুমানে এনেকুৱা মানে কৰে, মানে সিহঁতে মানে পাত্তা বোলা বস্তুটোৱে নিদিয়ে। আচলতে এইটো বস্তু নকওঁ যে কিছুমান মানুহ বেয়া নহয়, সেইটো নকওঁ, কিন্তু অলপমান ৰেচপঞ্চ দিব লাগে। হেল্প কৰাটো নকৰাটো পাছৰ কথা, হয় নে নহয়? হেল্প কৰাটো নকৰাটো পাছৰ কথা, কিন্তু অলপমান ৰেচপঞ্চ দিবলৈ মানুহ বুলিতো আমাক ভাল লাগে ন? ভাল লাগে। আমাক ফুচকা বেপাৰীটো ইমান বেপাৰ এখন কৰি আছে, তথাপিও আমাক কিছিল ফুচকা হ'লে এনেও দিব খুজিছিল, কিন্তু আমি পইচা চইচা দিলোঁ। আৰু তোমালোকে দেখিলাই ক্লিপটো অলপমান। এতিয়া আৰু জাষ্ট 2জন বা 3জনক কৰিম, তাৰপিছত আৰু মানে ইমান দীঘল নকৰোঁ ভিডিঅ'টো। মানে বাইদেউ বাইদেউ ৰ'বকচোন, মানে আমাৰ ঘৰ ৰঙিয়াত। মানে এতিয়া মানে আমি আহোঁতে মানে ইয়াক মানি বেগটো ল'ব দিছিলোঁ, বাছত মানে মোবাইলটো ওলাওঁতে কিছু মানি বেগটো পেলালে। এতিয়া আমাৰ তাত 1 টকা নাই, আপোনাৰ লগত দিব পাৰিব নেকি 50 টকামান?
প্ৰেংক কৰি আছে নে? এই নাই নাই প্ৰেংক কৰা নাই প্ৰেংক কৰা নাই প্ৰেংক কৰা নাই এইটো ৰ'বচোন হাই দি দিয়ক এইটো হাই দি দিয়ক বেয়া নাপো বাই বাই আৰু গাইছ ছোৱালীকেইটা প্ৰেংক কৰিলোঁ চাইছ এইকেইটা প্ৰেংক কৰা বুলি গম পাইছে একদম কোৱাৰ লগে লগে guys, আকৌ না আৰু কৰিছে আৰু কৰিছে তো গাইছ এতিয়া বৰ্তমান আমি আছোঁ ষ্টেচনৰ কাষত তো ইয়াতে বহুত মানুহ বহি আছে তো ইয়াৰে মাজত আমি দুজনক কৰিম আৰু ফাইনেলি আমি প্ৰেংকটো এম কৰি দিম দুজনক কৰিম বেছি নকৰোঁ বেয়া নাপায় এটা বস্তু হেল্প কৰিব নেকি মানে আমি ৰঙিয়াৰ পৰা আহিছোঁ মানে পাৰ্চটো মোৰ মানে হৰে গ'ল 50 টকা মান এটা পালে ভাল আছিল হ'ব নেকি এই নালগে নালগে এটা নালাগে মানে কিছু আমি এটা প্ৰেংক কৰি আছিলোঁ মানে মানুহে কিছুমান মানে বিপদত আমি চাই আছোঁ বিপদত কৰে হেল্প কৰে নকৰে তো গাইছ প্ৰেংকটো ইমান এটা সমাপ্ত কৰোঁ আৰু কিছুমানে বহুত ভাল ৰেচপন্স দিলে আৰু কিছুমানে ৰেচপন্সে দিব নোখোজে এইটো আচলতে বেয়া লাগে ন আচলতে এনেকুৱা কৰিব নালাগে আচলতে মানুহ কিবা এটা কৈছি যে ভালকে কিছু শুন বেয়া লাগে লাষ্টতো ভাল লাগিছে মানুহজনে 50 টকা বহুত ভাল লাগিছে আৰু কিছুমান ভালো থাকে ন কিছুমান ভাল থাকে আৰু কিছুমান মাজত তাৰে মাজত কিছুমান এনেকুৱাও থাকে তো প্ৰেংকটো বাৰু সমাপ্ত কৰিলোঁ আৰু নেক্সট প্ৰেংক কি হত লাগে ক'ব ট্ৰাই কৰিম আচলতে আজি মই ইমান কৰিব পৰা নাই তো ই বহুতখিনি হেল্প কৰি দিছে তো যদি ভিডিঅ'টো চাই ভাল লাগে তো সকলোৱে কৰি দিব লগ পাম নেক্সট প্ৰেংক আৰু আমি নগাঁও চগাঁও যাই নগাঁও বহুত লখিমপুৰ যাই আছোঁ প্লেন আছে বহুত প্লেন আছে বাই 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 ভিডিঅ' পাবা নেক্সট